নমস্কাৰ অসমৰ এটা ইনফৰমেটিভ চেনেল ৰাইন অফ ভেনিউলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আজি এই ভিডিঅ'টিত মিচিং জনজাতিৰ বিষয়ে চমুকৈ আলোচনা কৰিম। ভিডিঅ'টোত এটা সংগীত যোগ কৰা হৈছে যাৰ সহায়ত আমি তেওঁলোকৰ সংস্কৃতি আৰু ঐতিহ্যৰ কথা কিছু জানিম। চাওঁ আহক এতিয়া এটা সুন্দৰ মিচিং গীত। মিচিংসকলৰ বিষয়ে জনাৰ আগে ভিডিঅ'টো পজ কৰি কমেণ্ট বক্সত ৰিপ্লাই কৰক আইপামানাং মানে কি, আৰু যদি ঘুণাখুটিৰ পাৰৰ পৰা ৰিপ্লাই কৰে তেনেহ'লে বেষ্ট হ'ব। কৰিলেনে? ঠিক আছে, জানো আহক এতিয়া মিচিংসকল ক'ৰ পৰা আহিছিল। মিচিংসকল পোনতে উত্তৰ পাহাৰৰ পৰা নামি আহিছিল আৰু দিহিং নদীৰ পশ্চিম ফালে থকা চিচি পাহাৰত তেওঁলোকে প্ৰথমতে বসবাস কৰিছিল। মিচিংসকলক মিৰি বুলিও জনা যায়। এখন মিচিং গাঁৱত সাধাৰণতে 50 বা ততোধিক ঘৰ পথৰ দুয়োকাষে অৱস্থিত থাকে। বৰ্তমান মিচিংসকলে ধান আৰু সৰিয়হৰ খেতি কৰে। আদিম সাম্যবাদৰ সন্ধান এতিয়াও মিচিংসকলৰ সমাজত দেখা পোৱা যায়। তেওঁলোকৰ মাজত পিকবো আৰু ডিগলিক ছিষ্টেম প্ৰচলিত, য'ত গাঁৱৰ মানুহৰ যেতিয়া সহায়ৰ প্ৰয়োজন হয় তেতিয়া সেই মানুহজনৰ ব্যক্তিগত কষ্টক সকলোৱে ভগাই লয়। মিচিং মহিলাসকল খুবেই ভাল শিপিনী। বিবাহিতা মহিলাই বুকুৰ ওপৰৰ পৰা আৰু অবিবাহিতা মহিলাই কঁকালৰ পৰা পেটিকোট পৰিধান কৰে, যাক ইগি বুলি জনা যায়, আৰু ওপৰত পিন্ধা কাপোৰখনক ৰিবি বুলি জনা যায়। দুগলা য়ামনে লানম অৰ্থাৎ পলাই বিবাহ কৰাটো মিচিংসকলৰ মাজত এটা বিবাহৰ ৰীতি। আলি আই লিগাং তেওঁলোকৰ আটাইতকৈ ৰঙীন উৎসৱ। যেতিয়া তেওঁলোকে অসাধাৰণভাৱে ভাল ধান পায় তেতিয়া তেওঁলোকে নৰসিংহ বিহু উদযাপন কৰে। এটা সময় আছিল যেতিয়া মোৰাগ বা অবিবাহিত ছাত্ৰাবাসে বিশেষকৈ পৰাগ উৎসৱৰ সময়ত তেওঁলোকৰ সমাজত বৰ বেছি ভূমিকা পালন কৰিছিল, কিন্তু এতিয়া এই ব্যৱস্থাই গুৰুত্ব হেৰুৱাইছে। তাৰ মাজৰ গীতসমূহৰ আটাইতকৈ জনপ্ৰিয় ৰূপটোক ঐনিতম বুলি কোৱা হয়, আৰু মিচিংসকলে ইউয়াছ অৰ্থাৎ পূজা কৰা অলৌকিক প্ৰাণীও দেখা পোৱা যায়। তেওঁলোকে ডবৰ পূজা পালন কৰে। মিচিংসকলে নিজৰ মৃতদেহ কবৰ দিয়ে অৰ্থাৎ পুতি দিয়ে। ভিডিঅ' খণ্ড ইমানতে ইতি পৰিল। শেষলৈকে জড়িত থকাৰ বাবে ধন্যবাদ। আপোনালোকক জনাওঁ যে আমাৰ ভিডিঅ'বোৰৰ সকলো তথ্য আপোনালোকে PDF ফৰ্মেটত ডাউনলোড কৰিব পাৰে। ডাউনলোড কৰিবৰ বাবে ৱেবছাইটটো হৈছে www.rhinovenue.com, নাইবা ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি থোৱা লিংকটোৰ দ্বাৰাও আপোনালোকে ভিডিঅ'টোৰ তথ্য ডাউনলোড কৰিব পাৰে। তথ্যবোৰ ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে আপলোড কৰা হৈছে। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।